বৰ্তমান প্ৰায় ডিষ্ট্ৰিক্টৰে ল'ৰা ছোৱালী গোট খাইছে, বহুত সংখ্যক ল'ৰা ছোৱালী গোট খাইছে কেছ ফাইল কৰিবৰ কাৰণে। কেছ ফাইল হ'ব আৰু বৰ্তমান আলোচনা চলি আছে। এতিয়া আমাৰ মাজতে ভিক্টৰ দা আহি আছে, ভিক্টৰ দা আহিব, ভিক্টৰ দাই কিবা এটা চলিউশ্যন উলিয়াব। দেখিছেনে, দেখিবলৈ পাইছে বহুত ল'ৰা আৰু বাহিৰত অলপ আছেই। ভিক্টৰ দাই নিজে ফোন কৰিছে, গোটেই ল'ৰাখিনিক ৰৈ থাকিব দিছে, ক'লেও যাবলৈ মনা কৰিছে, হুলস্থুল কৰিব মনা কৰিছে, হুলস্থুলীয়া পৰিৱেশ কৰিব মনা কৰিছে, ৰ'ব দিছে, তেওঁ আহিব বা দেখা যাব কি হয়। বৰ্তমান কেছৰ কাৰণে এডভকেটৰ সৈতে মানে কথা পতা হৈ আছে, গোটেইখিনি আলোচনা চক্ৰ চলি আছে, বা দেখা যাওক কি হয়। কিবা এটা সমাধান ওলাব যি দেখিছোঁ, কাৰণ কথাবোৰ অলপ মানে উচ্চ পৰ্যায়ত মানে বিবেচনা কৰা হৈছে। বৰ্তমান শান্তি শৃংখলা বজাই ৰাখিব দিছে। তোমালোকে লিগেলি কৈছা, লিগেলি কোৰ্টে যি অৰ্ডাৰ দিব তোমালোকে সেইটো মানিম বুলি কৈছা, কথাটো কৈছোঁ। তোমালোকে মানিম বুলি কৈছা, এতিয়া তোমালোকৰ বেলেগ কথা একো নাই। তোমালোকে জিন্দাগী ঘৰ মাৰিব গৈছা নেকি কাৰোবাৰ? আৰু প্লিজ মই এটা ৰিকুৱেষ্ট কৰোঁ, প্ৰটেষ্ট কৰি হাল্লা গোল্লা কৰি কিন্তু আজিলৈকে তোমাৰ নিজেও দেখিছা, তোমালোকে চবেই তোমালোকে এটা তোমাৰ যিটো জেনেৰেশ্যন তোমালোকে চব জানা, চব দেখা ছ'চিয়েল মিডিয়া, হয় নে নহয়? প্ৰটেষ্ট কৰি আজিলৈকে কোনো একো জাষ্টিছ পোৱা নাই, হয় নহয়? এনেই কষ্ট কৰি ৰ'দত ঘামি জামি, হয় নে নহয়? এইবিলাক মই এইটো কথা এতিয়া তোমালোকে এটা কওঁ, তোমালোকে নিজৰ ডিষ্ট্ৰিক্টত এটা ফাইল বনোৱা, নিজৰ ডিষ্ট্ৰিক্টত এজনে লিড লোৱা, মানে যাৰ লগত মই কথা পাতিবলৈ ধৰাচোন কিবা দৰকাৰ হ'লে কথা পাতিব পাৰি, সেনেকৈ লিড লোৱা, চিম্পল, ইমান কনফিউজ নহ'বা। এই আমি যেনেকৈ এজন মানুহৰ কেছ যেনেকৈ কৰোঁ সেনেকৈ ইণ্টাৰভিউ নকৰোঁ, সেইটোৱে বেলেগ। আমি আজি আপোনাৰ আমি কেছটো আজি বা কালি মানে নহয়, তাৰে আগত যদি কোনো যদি আৰু আকৌ যদি 1:5কে নামাতে, যদি 1:2 বা 3 বা 4কে যদি কৰি দিয়ে, তেতিয়াতো আমাৰতো লাভ নহ'ব। যদি সেইটো চাল খেলি দিয়ে ছেকেণ্ড লিষ্ট আমি তেতিয়া তাকে কৰিব তেতিয়াতো মানুহৰ সংখ্যাটো কমি যাব, কিছুমানে পাই যাব। মানে আমাৰ লিষ্টটো লাগিব আৰু মই এটা কথা কওঁ, তোমাক এটা সৰু কথা বুজাই দিছোঁ মই। কোৰ্টত যেতিয়া কেছ এটা উঠিব, এতিয়া তোমালোকৰ 300 মানুহটো কোৰ্টত গৈ চাব নোৱাৰা উঠি গ'লে, হয় নহয়? এতিয়া যদি এনেকুৱা কোৰ্টত পৰে, যিটো কোৰ্টত ধৰক তোমাৰ ভিডিঅ' ৰেকৰ্ডিং আছে, আজিকালি চবটো অনলাইন হয়, লাইভ হয়, বা ভিডিঅ' ৰেকৰ্ডিং নহ'লে অৰ্ডাৰ ওলায়, তোমালোকে অৰ্ডাৰটো তোমাক ধুনীয়াকৈ অনলাইন ওলাই চাব পাৰিবা যে কোৰ্টত কি হৈছে, আমি কি কৈছোঁ, কোৰ্টে কি ক'লে, গভৰ্ণমেণ্টে কি ক'লে, হয় নে নহয়? এই গোটেই আজিকালি সহজ চব বস্তু বুজাও হয়, আৰু তোমালোক চবে ইংলিছ জানা মানুহ যিহেতু টেনশ্যন নাই। ইমান লতা আজি ক'বলৈ গ'লে 6 তাৰিখে আপোনাৰ এদিনৰ কাৰণে এলাউ কৰি দিয়ে, 1 তাৰিখে আপোনাৰ একদিন এলাউ দিয়ে, গতিকে আজিতো 17 তাৰিখ হৈ গ'ল ছাৰ। গতিকে আমাৰ তাৰ আগতে আমাৰ কেছটো আমি এডমিট হোৱা আগতে আপোনাৰ কেছটো চল্ভ কৰিব আপোনাৰ অলপ হ'ব। ফাইলবিলাক জমা দিয়াই নাই, ফাইলবিলাক জমা দিয়াৰ পিছতহে হ'ব কাম। তোমালোকৰ ফাইলবিলাক জমা দিব লাগিব। কি লাগে আমাৰ ডাউট হৈ আছে, ডাউট ক্লিয়াৰ হোৱাটো সেইটো চবতকৈ প্ৰথম প্ৰশ্ন হৈছে যে হ'বনে নহয় নে নহয়। আমি সেইটো চেষ্টা কৰিম, এতিয়া কোৰ্টত কি বুলিলে সেইটো কথা নাই, কিন্তু আমি পজিটিভ আছোঁ যে 6 তাৰিখৰ আগত আমি কিবা এটা ভাল আমি বিকালটো কৰি আছোঁ এতিয়া, নহ'লে আমি পিছত কৰিছোঁ। ছাৰ অল ডিষ্ট্ৰিক্টৰ এটাই কেছ এটাই কৰিছিলোঁ। এতিয়া আজি আমি সকলো আপোনাৰ প্ৰত্যেকখন জিলাৰে আপোনাৰ ঠাইটো আপোনাৰ সিহঁতকে লৈ ল'ব।